8 পাস কৰা ক্যান্ডিডেটসকলৰ কাৰণে চৰকাৰী চাকৰি আহি গৈছে সুবৰ্ণ সুযোগ হয় যদি আপুনি 8 পাস কৰিছে তেনেহলে আপোনাৰ কাৰণে এই ভিডিওটো অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো নতুনকৈ এটা বিজ্ঞাপন জাৰি কৰা হৈছে আৰু যিটোত আপুনি 8 পাস কৰিলে এপ্লাই কৰিব পাৰিব কি নথিপত্ৰৰ প্ৰয়োজন হ'ব বা কেনেকৈ আবেদন কৰিব অনলাইনৰ জৰিয়তে আবেদন হ'ব নে অফলাইনৰ জৰিয়তে আবেদন হ'ব কি নতুন পথ আহিছে হবিশেষ জনাম এইটো ভিডিওৰ জৰিয়তে তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিওটো এটা লাইক কৰি দিব আৰু যদি আপুনি ফেসবুকৰ পৰা চাই আছে পেজটো ফলো কৰি শেয়াৰ মাৰিবলৈ পাহৰি নাযাব যাতে প্ৰত্যেকজন 8 পাস কৰা ক্যান্ডিডেটে এই চাকৰিৰ কাৰণে আবেদন কৰিব পাৰে সো ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব নতুনকৈ এটা বিজ্ঞাপন আহিছে আৰু ইয়াতে স্পষ্টভাৱে কোৱা হৈছে যে নিযুক্তিৰ জাননী 2026 হজাই জিলাৰ ন্যায়ালয়ত নিম্নলিখিত পদসমূহ পূৰণৰ বাবে অৰ্হ প্ৰাৰ্থীৰ বাবে আবেদনৰ আহ্বান কৰা হৈছে এইটো হজাই জিলাৰ যেটো ন্যায়ালয়ৰ কাৰ্যালয় আছে তাৰ পৰা কিন্তু এই আবেদন পত্ৰ বিচৰা হৈছে আৰু এক নম্বৰতে কোৱা হৈছে যে পদৰ নাম যেটো আছে সেইটো হল পিয়নৰ পদ কিন্তু মুকলি কৰা হৈছে হজাই জিলা ন্যায়ালয়ৰ তৰফৰ পৰা কিন্তু এই পদটো মুকলি কৰা হৈছে আৰু পদৰ সংখ্যা দেখিব পাৰিছে মুঠ 4টা পদ আছে অৰ্থাৎ 4টা পোষ্ট আছে এই পিয়নৰ পোষ্ট আছে আৰু শ্ৰেণী অনুসৰি পদৰ সংখ্যা ইউআৰৰ কাৰণে দুটা আছে অৰ্থাৎ আনৰিজাৰ্ভৰ কাৰণে দুটা আছে ওবিসিৰ কাৰণে আছে এটা পোষ্ট আৰু এসটিএইচৰ কাৰণে আছে এটা পোষ্ট চাকৰিৰ স্থানটো আপোনাৰ হজাইত হ'ব হজাই যেটো আছে তাত কিন্তু চাকৰিৰ স্থানটো লোকেশনটো কোৱা হৈছে হজাইতে এইটো চাকৰি হ'ব দৰমহাটো ভাল দিয়া হৈছে যে 12000ৰ ষ্টাৰ্টিং হ'ব আৰু গ্ৰেড পে মিলি আপোনাৰ গ্ৰেড পে যেটো আছে এইটো আপুনি 3900 টকা পাব আৰু 12000ৰ ষ্টাৰ্টিং স্যালাৰি আৰু লাহে লাহে এইটো বৃদ্ধি হৈ কিন্তু 52000 টকা লৈকে কিন্তু এইটো হৈ যাব আৰু ইয়াতে দেখিব পাৰিছে শিক্ষাগত অৰ্হতাটো কোৱা হৈছে ন্যূনতম অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব আপুনি যদি 8 পাস কৰিছে তেনেহলে কিন্তু আপুনি এই চাকৰিৰ কাৰণে এলিজিবল হ'ব আৰু এই চাকৰিত আপুনি এপ্লাই কৰিব পাৰিব আৰু পিছতে কোৱা হৈছে বয়সৰ সীমা ন্যূনতম বয়স 18 বছৰৰ হ'ব লাগিব আৰু যেটো আপোনাৰ ক্যালকুলেট কৰিব 1 জানুৱাৰী 2026 তাৰিখৰ পৰা কিন্তু এটো ক্যালকুলেট কৰা হ'ব আৰু ন্যূনতম বয়স আপোনাৰ 18 বছৰ হ'ব লাগিব আৰু খতম 40 বছৰৰ ভিতৰত আপুনি হ'ব লাগিব তাৰ পিছতে কোৱা হৈছে চৰকাৰী নিয়ম অনুসৰি সংৰক্ষিত শ্ৰেণীৰ বাবে বয়সৰ পৰিসীমা শিথিল কৰা হ'ব অৰ্থাৎ এসটি এসসি যিবিলাক কাষ্ট আছে হিহঁতৰ কিন্তু যেটো সৰকাৰি নিয়ম আছে যেটো তেওঁলোকক এজ ৰিলেক্সন দিয়া হয় আৰু হেইটো ইয়াতো উল্লেখ কৰা আছে তাৰ পিছতে কোৱা হৈছে নিৰ্বাচন প্ৰক্ৰিয়া যেটো আপোনাৰ ভিভা ভোজ এটা আছে আৰু ইন্টাৰভিউৰ ভিত্তিত কিন্তু নিৰ্বাচন কৰা হ'ব লিখিত কোনো ধৰণৰ পৰীক্ষা অনুষ্ঠিত কৰা নহয় স্পষ্টভাৱে কোৱা হৈছে আপোনাৰ ভিভা টেষ্ট হ'ব বা ইন্টাৰভিউ যেটো আছে হেইটোৱে মৌখিক হিচাপে আপোনাৰ এটেন্ড কৰিব লাগিব তেনেকৈ কিন্তু আপুনি নিৰ্বাচিত হ'ব তাৰপিছতে 9 নম্বৰত কোৱা হৈছে আবেদনৰ পদ্ধতি এটাও কিন্তু আপুনি অফলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব অনলাইনৰ জৰিয়তে এটো পোষ্টৰ কাৰণে আপুনি আবেদন কৰিব নোৱাৰিব আৰু হেকত মই জনাই দি আছো কেনেকৈ আপুনি অফলাইনৰ জৰিয়তে আবেদন কৰিব সো ভিডিওটো সম্পূৰ্ণ হেকলৈকে চাই থাকিব আবেদন দাখিলৰ অন্তিম তাৰিখ যেটো কোৱা হৈছে 31 জুলাই 2026 বিয়লি 5 বজালৈ কিন্তু এই অফলাইনৰ জৰিয়তে আবেদন প্ৰক্ৰিয়াটো চলি থাকিব আৰু কেনেকৈ আবেদন কৰিব সেই বিষয়ে মই ভিডিওৰ হেকত জনাই দি আছো দাখিল কৰিবলগীয়া নথিপত্ৰসমূহ কি বিচৰা হৈছে চাওক 1 নম্বৰত কোৱা হৈছে অসম গেজেট পাৰ্ট আইএক্সৰ মানক আবেদন ফৰ্মখন লাগিব 2 নম্বৰত কোৱা হৈছে সাম্প্ৰতিক পাছপোৰ্ট আকাৰৰ ৰঙীন ফটো 4টা লাগিব তাৰ পিছতে কোৱা হৈছে 3 নম্বৰত বয়সৰ প্ৰমাণপত্ৰৰ সহ প্ৰমাণিত কপি যেটো আছে এইটো আপোনাৰ লাগিব বয়সৰ যেটো এজ প্ৰুফ আপোনাৰ এটা প্ৰমাণপত্ৰ লাগিব 4 নম্বৰত কোৱা হৈছে শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰৰ সহ প্ৰমাণিত কপি যেটো আছে এইটো লাগিব আপুনি যে 8 পাস কৰিছে সেই প্ৰমাণপত্ৰখন ইয়াতে লাগিব তাৰ পিছতে 5 নম্বৰত জাতিগত প্ৰমাণপত্ৰ যেটো আছে হেইটো আপোনাৰ লাগিব যদি আপুনি জেনাৰেল কাষ্টৰ হয় তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ জাতিগত যেটো কাষ্ট সাৰ্টিফিকেট আছে এইটো নহলেও হৈ যাব যিসকলে এসসি এসটি ওবিসি যিসকলে আছে তেওঁলোকৰ কিন্তু জাতিগত প্ৰমাণপত্ৰ অৰ্থাৎ কাষ্ট সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব 6 নম্বৰত কোৱা হৈছে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট যেটো কিন্তু অসমৰ প্ৰত্যেকজন নিবনুৱাই কিন্তু এই সাৰ্টিফিকেটখনৰ প্ৰয়োজন হ'ব যিকোনো চৰকাৰী চাকৰি আপুনি এপ্লাই কৰিব বিচাৰিলে কিন্তু আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটখনৰ প্ৰয়োজন হয় ইয়াতেও কিন্তু এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটখনৰ প্ৰয়োজন আছে আৰু এইটো লাগিব
তাৰপিছতে 7 নম্বৰত কোৱা হৈছে সেলফ ডিক্লাৰেশ্যন সাৰ্টিফিকেট যেটো আছে এইটো লাগিব এজন পঠিওৱাৰ ঠিকনা যেটো আছে এইটো দেখিব পাৰিছে জিলা আৰু অধিৱেশন ন্যায়াধীশ হজাই শংকৰদেৱ নগৰ হজাই অসম 782442 যেটো পিন কোড আছে সেই লোকেশনত কিন্তু আপুনি এইটো অফলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়া হৈছে অসম্পূৰ্ণ আবেদন গ্ৰহণ কৰা নহব তাৰপিছতে কোৱা হৈছে কোনো কাৰণ দৰ্শাকৈ কোনো আবেদন বাতিল কৰা যাব পাৰে তাৰপিছতে কোৱা হৈছে সাক্ষাৎকাৰৰ তাৰিখ আৰু সময় যোগ্যতা পৃথকে অৱগত কৰা হ'ব যে এইটো মানে জাননী আকাৰে প্ৰকাশ কৰা হৈছে আৰু যেটো শিক্ষাগত অৰ্হতা এইটো অনলি কিন্তু 8 পাস ক্যান্ডিডেটৰ কাৰণে এইটো এলিজিবল হয় ইয়াতে 6 নম্বৰ পয়েন্টটো দেখিব পাৰিছে শিক্ষাগত অৰ্হতা HSLC উত্তীৰ্ণ প্ৰাৰ্থী আবেদনৰ বাবে অযোগ্য হ'ব যদি আপুনি 8 পাস কৰিছে তেনে ক্ষেত্ৰতে কিন্তু আবেদন কৰিব পাৰিব যদি আপুনি HS বা HSLC এনেকুৱা যদি আপুনি পাস কৰিছে তেনে ক্ষেত্ৰত কিন্তু এইখিনি পোষ্টৰ কাৰণে আপুনি আবেদন কৰিব নোৱাৰিব স্পষ্টভাৱে এই জাননীত প্ৰকাশ কৰা হৈছে আৰু যদি আপুনি এলিজিবল হয় বা এইখিনি আপুনি ডকুমেন্ট ৰেডি কৰি কিন্তু আপুনি অফলাইনৰ জৰিয়তে আবেদন প্ৰক্ৰিয়াটো কৰিব পাৰিব আৰু যেটো 31 জুলাই লাষ্ট ডেট বিয়লি 5 বজাৰ আগতেই কিন্তু আপুনি এই আবেদন প্ৰক্ৰিয়াটো সমাপ্ত কৰিব পাৰিব